সঁচাকৈ আচৰিত আৰু দেই, একদম মোৰ হাঁহি হাঁহি পেট বিষাই গৈছে। কি যে ক'বা আৰু দেই, ৰকম ৰকমৰ মানুহ দেখিবলৈ পোৱা যায় হয় নাই ওলাই গ'লে। হ'লেও আৰু দেই মই যে তাইক আচৰিত মানিলোঁ আৰু। বা দুইজনীয়েচোন বেলেগ হাঁহিছ, কি ইমান ৰখাল কথা পাতিছ, মোকো দে আকৌ ভাত। আপা দেউ, আমি দুজনী পইচা উলিয়াবলৈ বেংকলৈ গৈছিলোঁ আকৌ। বেংকতে যি ঘটনা ঘটিলে নহয়, তাকে পাতি পাতি হাঁহি আহি আছোঁ আৰু দুইজনীয়ে। পিছে আপুনি ক'ৰ পৰা আহিলে? মই এনেও অলপ ওলাই আহিছিলোঁ। কথাটো ক আকৌ, কিনো? হয় ভাৰতী, কৈ দিয়া আকৌ কথাটো। আপা দেউ শুনক, মানুহ এগৰাকী আমাৰ আগত আছিলে আৰু লাইনত। তাৰপিছত বেংকৰ মানুহজনে তাইক ঘপককৈ কৈ দিলে নহয়, বোলে আপোনাৰ একাউণ্টটো শেষ হৈছে। একদম মানুহগৰাকীয়ে কথাষাৰ কোৱাৰ লগে লগে মানে ঘামি জুমি ৰঙা পৰিব বেলেগ হৈ গ'ল মানে মানুহজনী। আমি দুইজনীয়ে মানে ইজনী সিজনী মুখলৈ চাই অবাক, কি হ'ল মানুহজনী কিজানি প্ৰেছাৰ চেছাৰ বাঢ়ি গ'ল নি। দুইজনীয়ে ধৰি মেলি নি চকীতে বহালোঁ আৰু কাষত। তাৰপিছত মানুহজনীক ক'লোঁ আৰু বোলো হেৰি, আপুনি ইমান টেনশ্যন নল'ব, লাহে দিয়ে কথাবোৰ পাতি বেংকৰ মানুহৰ লগত মানে পাতি মেলি কিবা এটাতো সুবিধা কৰি দিব ন তেওঁলোকে, সেনেকৈ বুলি ক'লোঁ আৰু। তাৰপৰা মানুহজনীয়ে মানে কৈছে কি তেওঁলোকে আকৌ কেনেকৈ কৰি দিব বোলে। তাৰপিছত আৰু আমি কৈছোঁ কোৱা, তেওঁলোকে জানিব ন সেইবোৰ কথা, আগৰ পিছে হৈছে চাগে, তেওঁলোকে কৰি দিব আকৌ, আপুনি সুধিবচোন তাত, সেনেকৈ বুলি ক'লোঁ। তেওঁলোকে বোলে কৰিব নোৱাৰিব নহয়, সেইটো মোৰ মোবাইলৰহে কাম বুলি ক'লে। আমি দুজনী আচৰিত, মোবাইলৰ কাম মানে কি কৈছে আপুনি? মানে কি মোৰ ফেচবুক একাউণ্টৰ কথা কোৱা নাই নি তেওঁ? তেনেকৈ বুলি কৈ দিলে নহয় তেওঁ। আমি দুইজনী ইজনী সিজনী মুখলৈ চাই অবাক। তেতিয়া কৈছোঁ নহয় আপোনাৰ বেংক একাউণ্টটোৰ কথাহে কৈছে। তেতিয়া কৈছে ৰক্ষা বোলে, মই আকৌ ভাবিছিলোঁ ফেচবুক একাউণ্টটো, মই কেনেকৈ আকৌ ইমান ফ্ৰেণ্ড গোটাম, সেইবোৰ ভাবিয়ে মোৰ বোলে একদম গৰম উঠি গৈছিলে বোলে। আমি ভগৱান আচৰিত হ'লোঁ আৰু দেই। বেংকলৈ গৈ বেংকৰ একাউণ্টৰ কথা নাভাবি তাই ফেচবুকৰ একাউণ্টৰ কথা ভাবিছে, চাওকচোন বাৰু আপাদেউ। কেনেকুৱা হ'ব লাগিব ভাবকচোন বাৰু। আজিকালি যে আৰু মোবাইলে মানে সৰু ল'ৰা ছোৱালী বুলি নহয় আৰু আপাদেউ, ডাঙৰবোৰকো মানে একেবাৰে খাই দিছে বুলিয়ে ক'ব লাগিব আৰু, নে কি কয় বাৰু কওকচোন আপুনি? সেইটোহে কথা নি? কমটি নহয় সেইজনী আৰু তেতিয়াহ'লে দেই। এটা কথা, মোবাইলে ডাঙৰ সৰু খাইছে বুলি নকওঁ মই, কিন্তু বেয়াও কৰিছে। কিন্তু এইটো ব্যৱহাৰৰ ওপৰত কথা, জানো নাই? যদি সময়ত মানুহে ব্যৱহাৰ কৰে দৰকাৰত কিবা এটা কৰিবলৈ, এনি টাইম যদি লৈ থাকে আৰু মোবাইলে বেয়া কৰা নাই, নিজেই বেয়া হৈছে, গম পাইছ নাই? সেইটোৰ প্ৰতি বেছি আকৰ্ষণ হৈছে আকৌ। মানুহে দৰকাৰত ব্যৱহাৰ কৰিব লাগে ন, তাৰপৰা থৈ দিব লাগে। এনি টাইম হাতত লৈ আৰু সেইটো চাই থাকিলে আৰু এতিয়া মোবাইলে বেয়া কৰা বুলি ক'লে নহ'ব নহয়, নিজেইহে বেয়া হৈছে, নে কি কওঁ? মই যিটো ভাবিছোঁ সেইটো কৈছোঁ আৰু দেই, তহঁতি কি ভাব মই নাজানো আৰু, হয় নাই? হয় আপাদেউ, আপুনি ঠিকেই কৈছে। মোবাইলটো হৈ আমাৰ বহুতখিনি সুবিধা হয়, তাক কিন্তু আমি সঠিক ৰূপে ব্যৱহাৰ নকৰাৰ ফলতেই আজি মোবাইলটোক দুখ দিবলগীয়া হৈছে। মোবাইলটোৱেতো আপুনি কোৱা নিচিনা নিজেই নাযায় কাৰোবাৰ ওচৰলৈ ন, সেইটোতো মানুহে ল'ব লাগিব। সেইটো এনি টাইম যদি লৈ চাই থাকে আৰু তেতিয়া নিজেই বেয়া হৈছে। মোবাইলেতো বেয়া কৰিছে বুলি ক'ব নোৱাৰোঁ, কাৰণ সিটো এটা যন্ত্ৰহে, তাকতো আমি দুখ দিব নোৱাৰোঁ। আপাদেউ, বোৱাৰী আছে নাই ঘৰত? কি খবৰ তাই, ভালনে? তাইনো কেতিয়া বেয়া হয়, মোৰহে আৰু কি দিনকাল হ'ল। নিজৰ ঘৰত আছিলোঁ আগতে, ভগা হ'লেও জুপুৰি হ'লেও নিজৰ বুলিবলৈ। এতিয়া লোকৰ ঘৰলৈ আহিলোঁ যেতিয়া নেকি আৰু ডাঙৰ ডাঙৰ কথা শুনি থাকোঁ আৰু যেনে তেনে। কি বুজিবি তহঁতি মোৰ দখা মানে আপাদেউ? মানেনো কি ক'ম আৰু, বোৱাৰীয়ে বোলে আমাৰ ভগা চিগা ঘৰত থাকিব নোৱাৰোঁ বুলি মাক দেউতাকক ক'লে, মাক দেউতাকে সেই পকী ঘৰ এটা বনাই দিলে, চব বস্তু বাহানি দিলে আৰু। এতিয়া তাই মোক কি কয় জান? কিবা এটা চুবলৈ হ'লে আপুনি এইবোৰ নুচুব, আপুনি এইবোৰ নাজানে, তাৰ ব্যৱহাৰ কি জানে, মূল্য কি জানে? আমি দুখীয়া ঘৰৰ মানুহ যে একো নাজানো, একো এটা চুব নোৱাৰোঁ, কিবা এটা খাবলৈও মানে তহঁতক কি ক'ম আৰু মই, গম পাইছনে বাৰু? তহঁতি মোৰ দকাটো বুজি পালেহে গম পাবি। নিজৰ ঘৰত আছিলোঁ, দুবেলা দুসাঁজ খাবলৈ পালেও পাম, নেপালেও নাম, হ'লেও নিজৰ ঘৰ বুলি আজাদিত থাকিব পাৰিছিলোঁ, ভগা হওক জুপুৰি হওক। এতিয়া লোকৰ পকী ঘৰত থাকি কি হৈছে? দিনটো ৰাতিটো শান্তি নাই, কিবা এটা ক'ব নিচিনা লাগি থাকে। ভৰিৰ ওপৰত ভৰি তুলি বহি থাকিব। মই কিবা এটা কাম কৰিলেও বেয়া, নকৰিলেও বেয়া, কি যে কৰোঁ মই ক'ৰবাত আশ্ৰমে যাওঁগৈ বুলিয়ে ভাবিছোঁ আৰু, বুজিছনে? তহঁতিয়ে কচোন মই কি কৰোঁ? আপাদেউ, আপুনি কিয় তেনেকৈ ভাবিছে বাৰু? একো সেইবোৰ কথা নাভাবিব দেই, আশ্ৰমে যোৱা। আপোনাৰ নিজৰ ল'ৰা আছে নহয়, আপুনি কি চিন্তা কৰিছে? তাৰ লগত থাকিব, তাক বুজাব, বোৱাৰীজনীক অকণমান বুজাবলৈ। সকলো ভাল হৈ যাব, আপুনি চিন্তা নকৰিব আপাদেউ, আপুনি একো চিন্তা নকৰিব। ভগৱান আছে নহয়, আপুনি কিয় চিন্তা কৰিছে? ভগৱান আছে নহয় আপাদেউ, সকলোকে ভগৱানে চাই আছে। ভাল বেয়া সকলো ভগৱানেই কৰিব বিচাৰ। আপুনি একো চিন্তা নকৰিব, সকলো ঠিক হৈ যাব আপাদেউ। জানো সময় আহিলে গম পাম আৰু। নাই আৰু মোৰ দিনকেইটা এনেকৈ যাব নিচিনা লাগিছে। হ'ব বাৰু দে, তহঁতি গৈ থাক, তহঁতৰো দেৰি হ'ব, ময়ো গৈ থাকোঁ।
ঠিক আছে বাৰু আপা দেউ, আকৌ কেতিয়াবা লগ পাম। আহিব আকৌ আমাৰ ঘৰলৈ দেই, গৈ থাকোঁ আমি। আমাৰ ঘৰলৈও আহিব আকৌ দেই। আপুনি এইবোৰ চিন্তা কৰি নাথাকিব, চব ঠিক হৈ যাব। তাইও বুজিব নহয় এদিন। আপুনি একো চিন্তা নকৰিব, ভাল হৈ যাব, চব ঠিক হৈ যাব। গৈ থাকক এতিয়া দেই। হ'ব, যা যা। দেখিছা কি যে দিনকাল হ'ল দেই। আমাৰ বা কি হ'বলৈ আছে কপালত কোনে জানে। আইও বেয়াই লাগিছে আপাদেউৰ কথা শুনি। সঁচাকৈ পাই মোৰো বেয়া লাগিছে। কি কৰিবা আৰু, আমিনো কি কৰিম ন। ব'লা গৈ থাকোঁ লাহে লাহে। অঁ ব'লা।